বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সন্তোষ ব্লগছ। তো আজি মই উপস্থিত আছোঁ আমাৰ মানে চকৰ কাষতে। তো আজি চাইন ক্লাব বৰাজোলাৰ উদ্যোগত এটা ব্যতিক্ৰমী অনুষ্ঠান মানে কৰা হৈছে। তো মানে কি পশুৰ বিতৰণ লগতে মানে সজাগতা শিবিৰ, মানে আমাৰ গাঁৱৰ মানুহৰ প্ৰত্যেক ঘৰৰ মানুহতে গৰু ছাগলী তেনেকুৱা মানে আছে। তো পশু তো তেনেকুৱা ক্ষেত্ৰত মানে কি পশুসকলৰ চিকিৎসাৰ প্ৰতি মানে লক্ষ্য ৰাখি আমি এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। লগতে ঔষধ বিতৰণ কৰিব আমাৰে এজন দাদা আছে, তেওঁ পশু চিকিৎসক। মই কথা পাতিম তেওঁৰ লগত, ডক্টৰ দিবাকৰ বৰুৱা। তো আপোনালোক গোটেইখিনি পৰিৱেশ দেখুৱাম আজি কি অনুষ্ঠান কৰা হয়, মানে কি গৰুৰ প্ৰতি কি সজাগতা শিবিৰ কৰে। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। তো চাইন ক্লাবৰ সৌজন্যত গৰু বিহুৰ দিনাখন মানে কি পশুৰ ঔষধ বিতৰণ লগতে সজাগতা শিবিৰ অনুষ্ঠানটো কৰা হৈছে। আমাৰ ওচৰৰ গাঁৱৰ সকলো গৰু ইয়াতে জমা কৰা হৈছে। কাষৰ এখন ফিল্ড আছে, স্কুল ফিল্ড। তো তাত গোটেইখিনি গৰু জমা কৰা হৈছে আৰু বহুতখিনি মানুহ গোট খাইছে। তো আপোনালোকক গোটেইখিনি পৰিৱেশ আপোনালোকক ভালকৈ দেখুৱাম, আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো। আৰু লগতে নিউজ চেনেল প্ৰাগ নিউজ আৰু আছাম টকছো আহিছে। তো আপোনালোক চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। গোটেইখিনি মানুহ ইয়াতে গোট খাইছে। তো ইয়াতে আছে আমাৰ ডক্টৰ চাব পাৰে। ইয়াৰ গৰুৰ গোটেইখিনি মেডিচিন ইয়াতে ৰেডি কৰা হৈছে। তো গৰু বিতৰণ কৰা হ'ব অলপ পিছত, যি গোটেইখিনি গৰু ইয়াত অহাৰ পিছত। তো আপোনালোকে চাব পাৰে গৰু আহিছে প্ৰায় আৰু আহিব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। তো এইবোৰ চাওক, বহুত মানে ঔষধ ইয়াতে অনা হৈছে, যিখিনি মানে ভিটামিন টাইপ বা তেনেকুৱা টাইপ ঔষধ। মই চাইন ক্লাবৰ আমাৰ সম্পাদক আছে, সম্পাদকৰ লগত তেওঁৰ কথা পাতিম কেনেকুৱা অনুষ্ঠান কৰিব, মানে কি কেনেকুৱা কৰিব। তো মেডিচিনখিনি ইয়াতে থোৱা হৈছে গোটেইখিনি। তো আমি কথা পাতিম আমাৰ সম্পাদক অসমবাসী তৰফৰ পৰা সোণালী বিবাহ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি চাইন ক্লাবৰ তৰফৰ পৰা এখনি সজাগতা শিবিৰ আৰু পশুধনৰ ওপৰত গুৰুত্ব ৰাখি ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আমাৰ অঞ্চলত যিখিনি পশুধন আছে সেইবিলাকৰ স্বাস্থ্যৰ উন্নতিৰ বাবে আমি মেডিচিন প্ৰদান কৰোঁ। যিহেতু আজি গৰু দিনাখন এই পশুধনসমূহৰ সুস্বাস্থ্য আৰু উন্নতি কামনা কৰি আমি অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ। এই অনুষ্ঠানটোত সকলো ৰাইজৰ চাইন ক্লাবৰ ফালৰ পৰা আমি প্ৰতি বছৰে এনেকুৱা কাৰ্যসূচী হাতত লৈ আছোঁ। আৰু এই চেগতে আমি ক'ব লাগিব যাতে এই প্ৰগ্ৰেমটোৰ মেইন এইমটো হ'ল এনেকুৱা যাতে পশুধনৰ পালকসকলৰ মাজত এটা সজাগতা আহে, সেইবাবে আমি কাৰ্যসূচী কৰোঁ। আৰু এই তো এনেকৈ ঔষধবোৰ মানুহক মানে বুজাই ঔষধবোৰ বিতৰণ কৰি আছে আমাৰ ডক্টৰ দিবাকৰ বৰুৱাই। তো আমিও আছোঁ কাষত মানে এনেকৈ। তো চাওক আপোনালোকে এইবোৰ মেডিচিন মানে গৰুক দি আছে মানে। আৰু মেডিচিনবিলাক নিলি নহ'ব, খোৱাবা কিন্তু মেডিচিনবিলাক। চাওক, মানুহৰ যেনেকৈ ভিটামিন মানে বটল থাকে ন, গৰুৰো ঠিক তেনেকৈ থাকে। অলপমান ডাঙৰ হয় চাইজত বা এনেকুৱা বেলেগ থাকে। টেবলেটবোৰ বহুত ডাঙৰ। গোটেইখিনি মেডিচিনখিনি এতিয়া লৈ আছে মানুহখিনিয়ে তাত। আৰু মেডিচিনখিনি লোৱা হোৱাৰ পিছত আমি বেলেগ জেগাত যাম। তো বেলেগ গাঁৱত যাম। তো বেলেগ গাঁৱত যাই এনেকৈ মেডিচিনটো বিতৰণ কৰিম আমি চাইন ক্লাবৰ পৰা। তো চাইন ক্লাবৰ ময়ো এজন সদস্য হওঁ। তো ময়ো ইয়াতে লাগি আছোঁ ৰাতিপুৱাৰ পৰা। তো আমি বেলেগ গাঁৱতো যাম। আমাৰ ওচৰে পাজৰে যিখিনি গাঁও আছে কৃষিকাৰ্যৰ লগত জড়িত যি মানে ব্যক্তি আছে, তেওঁলোকক মানে কি ঔষধবোৰ বিতৰণ কৰিম। গোটেইখিনি গৰু ইয়াতে গা পা ধুৱাই ইয়াতে লৈ আহিছে। তো গৰু বিহু বুলি আমি এনেকুৱা এটা অনুষ্ঠান ইয়াতে মানে কৰিছোঁ। ইয়াতে বুলি নহয়, আমাৰ ওচৰে পাজৰে যিখিনি গাঁও আছে গোটেইখিনি গাঁৱত আমি যাম।
গৈ পিনে আমি মেডিচিনটো বিতৰণ কৰিম যিখিনি পাৰোঁ। তো বিনামূলীয়াকৈ বিতৰণ কৰিম এইখিনি মেডিচিন। তো প্ৰত্যেক বছৰে ইয়াতে কৰা হয়, আমাৰ 7 বছৰমান হৈ গ'ল ইয়াতে মেডিচিন এনেকৈ বিতৰণ কৰা। তো আমি এইটো অনুষ্ঠান আগলৈকে এনেকৈ কৰি যাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। তো কেনেকুৱা পাই জনাব ভিডিঅ'টো, আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আমাৰ বহি আছে মৃদু পৱন, লগতে বানদাস আৰু আমাৰ প্ৰাগ নিউজ আছাম টক্সৰ ৰিপৰ্টাৰসকল। তো আমাৰ আৰু চাইন্স ক্লাবৰ সদস্যসকলে আৰু লগতে ডক্টৰ দিবাকৰ বৰুৱাই তেনেকৈ ঔষধটো বিতৰণ কৰি আছে সকলোকে। তো মেডিচিনখিনি আমাৰ দিয়া হৈ গ'ল ইয়াতে, য'ত আমি ফাৰ্ষ্ট কৰিছিলোঁ। তো এইখিনি আমি বেলেগ গাঁৱত লৈ যাম। তো আমাৰ দ্বীপে এইখিনি সহায় কৰি দি আছে। আৰু এইটো আমাৰ পুৰা গহীন হৈ চাই আছে। আমি আৰু বেলেগ এখন গাঁৱত তো তাতে আৰু মেডিচিন বিলাক 5খনমান গাঁৱত যাম না, 5খনমান গাঁৱত যাম আমি মেডিচিন বিলাক কাৰণে। তো আমি মাৰ্কেট বহি লৈছোঁ গোটেই মাখা। তো এনেকৈ যাই আছোঁ আৰু আপোনাৰ এই ডাঙৰ গৰুটো ইয়াৰে 3 ভাগৰ 1 ভাগ খোৱাবা। গৰু ক'ত তোমাৰ? গৰু আছিল মানে গা চা ধুই পেলাই দি দিলোঁ। তাৰমানে এতিয়া আমাৰ ভিটামিন গৰু নহয় মানে নেকি? এনেকৈ মানে 2-3খন গাঁৱত মানে আমি ঔষধ বিতৰণ কৰিলোঁ। তো আৰু 3খনমান গাঁও আছে। তো সেইখিনি গোটেইখিনি আমি এনেকৈ ঔষধ বিতৰণ কৰিম। মানে যাৰ গৰু আছে, গৰু ছাগলী আছে, তো ভিটামিন হওক বা লিভাৰৰ ঔষধেই হওক। তো এইটো পৰিৱেশ চাওক, মানে পানী হৈছে ইয়াতে মানে আমাৰ নদীৰ কাষত। তো পৰিৱেশটো চাওক না আপোনালোকে, এনেকুৱা পৰিৱেশ আপোনালোকে মানে গাঁৱতহে পাব, বেলেগত নাপায় আৰু। তো চাওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব চেনেলটো। চাওক বিউনেছফে যাবা না নাই? বিউনেছফে যাবা না নাই? গৰু ইয়াৰ প্ৰায় 3খন-4খন গাঁও হৈ গ'ল। আমি মেডিচিন বিতৰণ কৰিলোঁ। তাৰপিছত এতিয়া আমি অলপমান জলপান গ্ৰহণ কৰিম, মানে বিহু বুলি, যিহেতু গৰু বিহু। তো অলপ জলপান গ্ৰহণ কৰিম। তো তাতে আমি ৰখিছোঁ য'ত আমি উপস্থিত হৈছিলোঁ। তো জলপান কৰি আৰু 2খন গাঁও আছে, সেই 2খন গাঁও মাৰি তো আমাৰ আজিৰ অনুষ্ঠানটো মানে সমাপ্ত কৰিম। আৰু বিহুৰ পৰিৱেশ আপোনালোক গোটেইখিনি দেখুৱাম প্ৰত্যেক দিনৰ ভিডিঅ'। তো আপোনালোকে চাই থাকিব চেনেলটো, আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবা নতুন আছে মোৰ চেনেললৈ। তো সকলোকে আকৌ এবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঞ্জুজ ব্লগৰ চেনেলৰ পৰা মই সঞ্জীৱ হালৈ। ঠিক আছে। তো ময়ো লৈ ল'লোঁ গাখীৰ হোৱা ঔষধ গৰুৰ, আৰু কিবাকিবি লিভাৰৰ ঔষধ গৰু ছাগলীৰ মানে দুয়োটাৰ কাৰণে। আৰু লৈ কিনে এতিয়া ঘৰত যাম। গোটেইখিনি ঔষধ মানে এবিধ ল'লোঁ। তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আপোনালোকে। ল'লোঁ আমাৰ গৰুৰ কাৰণে বহুতখিনি ঔষধ আছে, গৰু ছাগলীৰ কাৰণে ইয়াতে ঔষধখিনি ল'লোঁ। তো মানে এইখিনি খুৱাই দিম, গৰু কি হয় চাই ল'ম আৰু পিছত। আহি মই ঘৰ পালোঁ, মানে সন্ধিয়াই হ'ল আৰু দিনটো গ'ল। তো এতিয়া আমাৰ ঘৰত মানে কি গলি ঘৰ আৰু মানে ভঁৰাল ঘৰত এনেকৈ ধোৱা দিয়ে। ধোৱাত মানে কি আপোনাৰ ঢেকীয়া পাত, সৰু বেহু, বৰ বেহু, আগ্ৰা আৰু বাঁহৰ পাত এনেকৈ বস্তু দি কিনে ধোৱা দিয়ে। তো ধোৱা দিয়াৰ পিছত আজি গৰু ছাগলীক মানে কি নতুন পঘাৰে বন্ধা হয়। তো সেইটো গৰু বিহুৰ দিনা এইটো মানে কি গৰুক নতুন পঘা দিয়া হয়। মানে কি আমি যেনেকৈ বিহান লওঁ ন, তেনেকৈ গৰুকো এনেকৈ নতুন পঘাৰে আজি বন্ধা হয়।